কৃষ্ণ, অনুৰাগ, ৰূপম, নেহা, অনামিকা একেলগে একেখন কলেজতেই পঢ়ে। সৰুৰে পৰা একেলগে ডাঙৰ দীঘল হোৱা সিহঁতৰ ঘৰৰ ওচৰতে। সিহঁতে সদায় একেলগে কলেজলৈ যায়, একেলগেই আহে। ক'ৰবাত ফুৰিব গ'লেও একেলগেই যায়। বৰ্তমান সিহঁত 21-22 বছৰীয়া যুৱক যুৱতী। এদিন কলেজত অনুৰাগ, অনুৰাগ চোৱা আকৌ নতুন ছোৱালী। অনামিকাক কৈ দিওঁ নেকি? তই তাইক নাজানো নেকি? বেলেগ ছোৱালীৰ লগত দেখিলে তাই মোক খাই তই পেলাব। ইমান ভয় নকৰিবি, মইতো তোক ধেমালিহে কৰি আছো। ঐ কৃষ্ণ ক'ত গ'ল? ক'ত গ'ল মানে? ইয়াতে আছিলেচোন। সেই ছোৱালীজনীৰ পিছে পিছে গৈছে চাগে। তাৰ স্বভাৱ ভালদৰে জানো। আমিও পিছে পিছে যাওঁ ব'লা, নে কি কোৱা? নহ'লে আজি সি জুনিয়ৰ কেইজনীৰ পৰা চৰহে খাব যে পাইছোঁ। তাকেই, সোনকালে বোলা। আজিকালি ইহঁত তিনিজন ক'ত থাকে ক'ত নাথাকে গমেই নাপাওঁ। কলেজত নতুন নতুন ছোৱালী আহিছে যে, ছোৱালী চাইয়ে আছে চাগে। লেবেল দেখাই আছে জুনিয়ৰ কেইজনীৰ আগত। কিন্তু মোৰ অনুৰাগ তেনেকুৱা নহয় দেই। মোৰ বাহিৰে সি বেলেগ ছোৱালীক বেকা কৰিও ঘূৰি নাচায়। হ'ব ইমান গৌৰৱ নকৰিবি। গৌৰৱ কৰা নাই, আমিচোন সৰুৰ পৰাই একেলগে ডাঙৰ হৈছোঁ। ইজনে সিজনক ভালদৰে জানো। কলেজৰ বতাহ লাগিলে সকলো সলনি হয়, আৰু ল'ৰাবোৰৰ কথা নকওঁৱে আৰু। তোৰ আকৌ কি হ'ল? বেলেগ ল'ৰাৰ কথা ক'ব নাযাওঁ, কিন্তু ইহঁত তিনিজন আন ল'ৰাৰ নিচিনা নহয়। হ'ব পিছত গম পাবি। বেলেগ ল'ৰাৰ কথা নকওঁ মই। আজিকালি ইহঁত তিনিজনৰ ওপৰতে মোৰ বিশ্বাস। কাক বিশ্বাস নকৰ তই? নাই এনে কৈছে। আমি বেলেগ কথা পাতি আছিলোঁ। পিছে কচোন, তহঁতে ক'ত আছিলি? লগৰ কেইজনৰ লগত আছিলোঁ। বাৰু সেইবোৰ বাদ দিয়া, আচল কথা শুনা। কি আচল কথা? পাহাৰীয়া ঠাইত যাওঁ। চাৰিওফালে গছ গছনি, পাহাৰ, নদ নদী, নিজৰা, চৰাই চিৰিকটিৰ মধুৰ মাত। চহৰৰ যান্ত্ৰিকতাৰ পৰা বহুত দূৰলৈ যাম। ঘৰত গম পালে আমাৰ পিঠি ফালিব। ঘৰত কেনেকৈ গম পাব? আমিতো ৰুমতহে থাকোঁ, ঘৰত নাথাকোঁ নহয়। আমি ইয়াতে ক'ত যাওঁ কি কৰোঁ কোনে দেখিব? হা, ঘৰৰ মানুহে আমাক বিশ্বাস কৰি ঘৰৰ পৰা ইমান দূৰৈত পঢ়িবলৈ পঠাইছে, আৰু আমি ঘৰৰ মানুহক নোকোৱাকৈ ঘূৰি ফুৰিম? তেওঁলোকৰ বিশ্বাস ভাঙিম? এদিনৰে কথা, একো নহয় দে। নেহা, তই যাবিনে? নাযাওঁ মই। ঠিক আছে, আমি যাওঁ ব'লা। অনামিকা তুমি ব'লা, বহুত প্লেনিং কৰিব আছে। ৰ'বাচোন, যাম ময়ো। হা, তোৰ মনটো আৰু লগে লগে কেনেকৈ সলনি হ'ল? তাই যাব যেতিয়া এইবোৰ কথা এতিয়া বাদ দিয়া। নেহা ক'ত? মই নাজানো নহয়। মনটো আৰু সলনি কৰিলে নেকি? তাইৰ বিশ্বাস নাই। ৰ'বা, মই চাই আহোঁ এবাৰ। ইমান সময় কি কৰি আছে তাই? চৰি, অলপ পলম হ'ল। ব'লা এতিয়া। কি কৰি আছিলি ইমান? কাম অলপ আছিলে। হ'ব ব'লা এতিয়া, দেৰি হৈছে। অনামিকা, চোৱা না, ইমান ধুনীয়া সেউজীয়া চকু ঠাণ্ডা পৰি গৈছে। আৰু তই আহিব খোজা নাছিলি। এতিয়া এনজয় কৰি ল, বুজিলি? কলেজ শেষ হ'লে আৰু এনেকুৱা দিনবোৰ দুনাই নাপাবি। কিয় নাপাম? আমি চোন একেলগে থাকোঁ। একেলগে থাকিবৰতো সকলোৰে মন, কিন্তু সময়ৰ কথা। সময় বা ক'ত কি কৰে, কাক কেতিয়া আমি ক'ত হেৰুৱাবলগীয়া হয়, সেয়া সকলো সময়েহে জানে। এতিয়া আমি একেলগে গৈ আছোঁ,
পিছত কিজানি ঘূৰি আহোঁতে তহঁত মোৰ অবিহনে আহিব লগা হয়, কোনে জানে। এক শ্বট দিম, বেছি ফটো আমি কৰি নাথাক। ফটো আমি কৰা নাই অ' দেহা, সঁচা কথাকে কৈছোঁ। চুপ, একদম চুপ বুলি কৈছোঁ। কেলৈ কান্দিছা? মই ধেমালিহে কৰি আছিলোঁ। চৰি, নাকান্দিবাচোন। অনুৰাগ, তই তাইক কিয় ইমানকৈ জোকাই থাক? জানইচোন তাই তোক কিমান ভাল পায়। তোৰ কিবা হ'লে তাই জীয়াই জীয়াই মৰি থাকিব। ঐ শুন না, মোৰ ফালে চাচোন, মই এনেই কৈ আছিলোঁ অ'। আৰু তই জানইচোন মই তোক কিমান ভাল পাওঁ। তোক এৰি মই থাকিব নোৱাৰোঁ। তোক এৰি যোৱাৰ প্ৰশ্নই নুঠে। মোৰ সন্মুখত মৃত্যু আহিলেও মই মৃত্যুৰ সৈতে যুদ্ধ কৰিম আৰু ক'ম, মোক নিলে মোৰ অনামিকাৰ কি হ'ব। বেছি কৰি নাথাক। হ'লনে তহঁতৰ? হ'ল। উফ, মই মৰি যাম। ইমান ধুনীয়া পৰিৱেশ। আমাৰ যদি ইয়াতে ঘৰ হ'ল হয়, ভাব না কিমান যে ভাল লাগিল হয়। স্বৰ্গত আছোঁ যেন লাগিছে অ'। ইমান ঘন জংঘল, ভয়ো লাগে। ইয়াতে যদি বনৰীয়া জীৱ জন্তু ওলায়। কি কোৱাহে? ইয়াত বাৰু বনৰীয়া জীৱ জন্তু ক'পা থাকিব? থাকিলে তোৰ বনৰীয়া গৰুমা থাকিব আৰু বান্দৰ থাকিব। আমি ইয়াতে কথা পাতি কিয় সময় নষ্ট কৰি আছোঁ? ব'লা আগুৱাই যাওঁ। অনুৰাগ, চোৱা না, ময়ূৰ, চোৱা। ৰূপম, ফটো মাৰা আকৌ। উফ, ইমান ধুনীয়া। প্ৰকৃতিৰ বুকুৰ মাজৰ পৰা মোৰ যে উভতি যাবলৈ মনেই যোৱা নাই অ'। ভোক লাগিছে আৰু ভাগৰো লাগিছে। অলপ জিৰাই কিবা খাই লওঁ ব'লা। ইয়াতে নহয়, অলপ ভাল ঠাই বিচাৰি লওঁ ব'লা। মোৰচোন উভতি যাব মনেই নাই। মোৰো মন নাই। অনামিকা, তই কি চাই আছ? সেই ফুলপাহ চোৱা না, ইমান ধুনীয়া। গছজোপাতচোন কেৱল এটাহে ফুল ফুলিছে। মোক সেই ফুলপাহ লাগে। অনুৰাগ, তুমি আনি দিয়া না মোক। পাগল নেকি? ইমান জংঘল, মই নোৱাৰোঁ দেই। বুজিলোঁ, তুমি মানে মোক সঁচাকৈ ভাল নোপোৱা। সঁচাকৈ ভাল পালে তুমি মোক ফুলপাহ আনি দিলাহেঁতেন, আৰু তাত ইমানো জংঘল নাই। অনামিকা, সৰু ছোৱালীৰ নিচিনাকৈ কি কৈ আছা এইবোৰ? আৰু অনুৰাগ, তাই এপাহ ফুলে খুজিছে। ইমান জংঘলোতো নাই ইয়াত, এপাহ ফুল আনি দিব নোৱাৰা? অনামিকা, মই আনি দি আছোঁ ৰ'বা। নালাগে, মই আনি দিম। যোৱা, আমি ইয়াতে ৰৈ থাকিম, মানে ইয়াৰ পৰা তোমাক চাই থাকিম। অনুৰাগ, অনুৰাগ, কি হ'ল তোমাৰ? অনুৰাগ, কি হ'ল? উঠা অনুৰাগ। ঐ, চোৱা, মস্ত ডাঙৰ সাপচোন। মানে অনুৰাগক সাপে কামুৰিছে? নাই, এয়া হ'ব নোৱাৰে। অনুৰাগ, তহঁতে ইমান হুলস্থুল নকৰিবিচোন, আমি অনুৰাগক একো হ'ব নিদিওঁ। কি কৰিবি তহঁতে? ইয়াতে কোনো নাই। কোনে আমাক সহায় কৰিব? ৰুমালখন লোৱা, কামৰ ঠাইখিনিত জোৰকৈ বান্ধি দিয়া, যাতে বিষখিনি গোটেই শৰীৰত বিয়পি নপৰে। কি কৰিবি তহঁতে? ইয়াতে কোনো নাই। কোনে আমাক সহায় কৰিব? তেতিয়াহ'লে কি কৰিম বুলি ভাবিছা? হা, মৰি যাবহি। বুজি কিয় নোপোৱা? হা,
সোনকালে কৰা না প্লিজ। তই তই এটা কথাও নকবি। কি প্ৰয়োজন আছিল তোৰ? জানো মোৰ ভুল, চব মোৰ ভুল, মই জানো। অনুৰাগ উঠ না, চোৱা ন মই কাণত ধৰিছোঁ। এনেকুৱা ভুল আৰু দ্বিতীয়বাৰ কেতিয়াও নকৰোঁ। উঠা অনুৰাগ, অনুৰাগ উঠা না। তুমি মোক এৰি যাব নোৱাৰা। এতিয়া কান্দি কি লাভ? যদি অনুৰাগৰ কিবা এটা হয়? আমি ইয়াত বহি থাকিলে নহ'ব। ৰূপম, ব'লা আমি অনুৰাগক দাঙি সেইফালে লৈ যাওঁ। হঠাৎ এজনী ধুনীয়া ছোৱালী সিহঁতৰ সন্মুখত ওলাল। ছোৱালীজনীক দেখি সিহঁতৰ আচৰিত লাগিল। ঘন জংঘলৰ মাজত ইমান ধুনীয়া ছোৱালী এজনী, তাকো অকলে। কোন তুমি? মই কোন সেইটো বাদ দিয়া। লগৰজনক এৰি থৈ তোমালোক ইয়াৰ পৰা সোনকালে যোৱা। কি থৈ যাম কিয়? আৰু কোন তুমি? তোমালোক এনেও গোটেই কেইজন ঘূৰি যাব নোৱাৰা, এজনক থৈ যাবই লাগিব। পাগল চাগে, ব'লা বাদ দিয়া। লাভ নাই। তোমাৰ লগৰজনৰ ওচৰত আৰু বেছি সময় নাই। অনুৰাগৰ শৰীৰত বিয়পি থকা বিষৰ কোনো ঔষধ নাই। আৰু তোমালোকে যাবা ক'ত? এবাৰ অনুৰাগক ভালদৰে চোৱাচোন। ভাবিছা নেকি সি বাচিব বুলি? মোৰ কথা বিশ্বাস নকৰা যদি পিছত কি কৰিম আপুনিয়ে কওক। প্ৰথমতে কৈছোচোন, বুজি লোৱা। পাইছোঁ বুজি। ভাল কথা। এতিয়া তুমি তোমাৰ লগৰজনকো বুজাই দিয়া। তোমালোক এনেও গোটেই কেইজনী ঘূৰি যাব নোৱাৰা, এজনক থৈ যাবই লাগিব। মানে আমাৰ চাৰিজনৰ কোনোবা এজন মৰিবই লাগিব, তেতিয়াহে অনুৰাগ বাচিব। তোমালোকে কি ভাবি আছা? সাধু কথা চলি আছে নেকি ইয়াত? যদি সঁচাকৈ আমাৰ কোনোবা এজনৰ মৃত্যুত অনুৰাগে জীৱন দান পায়, তেতিয়াহ'লে মই মৰিবলৈ সাজু। কৃষ্ণ, পাগল হৈছা নেকি? মই মৰিম, কাৰণ এইবোৰ চব মোৰ কাৰণে হৈছে। ভাল কথা, বৰ ভাল কথা। অনুৰাগ মোৰ নিজৰ ভাইটিৰ নিচিনা। সৰুৰ পৰাই আমি একেলগে ডাঙৰ দীঘল হৈছোঁ। তাক মই এদিন কৈছিলোঁ, প্ৰয়োজনত তোৰ কাৰণে মই প্ৰাণ দিম। আৰু আজি সেই দিনটোৱে আহিছে। আজি যদি তোমালোকে মই থাকোঁতেই একেবাৰে চুপ। মই এইবোৰ বিশ্বাস নকৰোঁ। কিন্তু অনুৰাগ মোৰ বেষ্ট ফ্ৰেণ্ড, তাৰ কাৰণে মই যি হ'লেও কৰিব পাৰোঁ। বঢ়িয়া।